এইবাৰৰ নিৰ্বাচন বিটিচিৰ পৰা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ উৎখাত কৰাৰ নিৰ্বাচন। এইবাৰৰ নিৰ্বাচন এই বিটিচিত বড়োসকলৰ লগত অবড়োসকলৰ অধিকাৰ সমানে সাব্যস্ত কৰাৰ নিৰ্বাচন। মই এইকেইদিন মদনগুৰি সমষ্টিত ঘূৰি পাকি গম পাই আছো ইউপিপিএল বিজেপি মানে টকা এইবোৰ আইন অসমত বহুৱাইছিল, অসম চুক্তি হৈছিল। অসম চুক্তিত কি হৈছিল যে সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিকপঞ্জীৰ তাৰিখ 1951। অসম চুক্তিত অসম গণ পৰিষদ দলে ক'লে, প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই ক'লে যে এইসকল মানুহ আহিছে আমাৰ ইয়াত কলৈ যাব, ক'ত থাকিব, গতিকে এইসকল মানুহক আমি আদৰি ল'ব লাগে। তেওঁলোকক আমি অসমীয়া মানুহৰ লগত বিলীন কৰি দি বৃহত্তৰ অসমীয়া জাতি আমি গঠন কৰিব লাগে। আমি 51 পৰা 71লৈ মানুহৰ বজা আমি ললো। এইটো কংগ্ৰেছে লৈছিল নেকি? অসম গণ পৰিষদ দল কংগ্ৰেছে কি হ'ব দিয়া নাছিল, নাগৰিকপঞ্জী হ'ব নিদিয়ে। তাৰমানে নাগৰিকপঞ্জী নহলে আপোনালোকে 51 পৰা 71লৈ ইয়াত থাকিও আপোনালোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে। আপোনালোকে দলিলখন নাপায়, আৰু দলিলখন নাপালে আপোনালোকক সদায় বিদেশীৰ ভয় ভাবুকি দেখুৱাই তেওঁলোকে ভোটটো আদায় কৰিব লাগে। আৰু সেইকাৰণে আমাৰ মাইনৰিটি মানুহখিনি ইমান দিন কংগ্ৰেছৰ ভোট বেংক হৈ থাকিল। কিন্তু আচল ৰহস্যটো আজিও ব্যাখ্যা নহল। আমাৰ আমচুৰ মোৰ বহু কেইজন ভাতৃ মই ইয়াত দেখিছো, ৰাস্তাত ঘূৰি আছে আমচুৰ বন্ধু। মোৰ তেওঁলোক ভাতৃসমূহ মোৰ লগত ভাল সম্পৰ্ক আছে। আমচুক মই এটা অনুৰোধ জনাম যে এই মূল সত্যটো আৱিষ্কাৰ কৰিব লাগে। অসম চুক্তি কোনে কৰিছিল, কাৰ কাৰণে 51 পৰা 71 চনলৈ মানুহ ইয়াত থাকিব পাৰিলে? আজি মহাসংঘৰ পৰা কেছ কৰিলে সুপ্ৰিম কোৰ্টত যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যত যদি 51 চন হ'ব পাৰে, অসমত কিয় 71 উঠাই দিব লাগে আৰু 51 চনলৈ নাগৰিকপঞ্জী কৰি দিব লাগে। তেতিয়াহ'লে এই মানুহখিনিৰ অৱস্থা কি হ'ব? অসমত এটাও ৰাজনৈতিক দল নলল দিল্লীৰ সুপ্ৰিম কোৰ্টত শপতনামা দিবলৈ একমাত্ৰ অসম গণ পৰিষদ দলে দিল্লীৰ সুপ্ৰিম কোৰ্টত ভাৰতীয় জনতা পাৰ্টিৰ লগত আজি মিত্ৰতাত থাকিও সাহসেৰে এই মানুহখিনিৰ স্বাৰ্থত সুপ্ৰিম কোৰ্টত শপতনামা দিলো আমি যে 71 চন অসমত বাহাল থাকিব লাগিব। 71 চনৰ 25 মাৰ্চলৈ যি মানুহ আহিছে সেই মানুহ অসমত থাকিব। ই জাতি ধৰ্মলৈ কথা নাই। আৰু যি পিছত আহিছে তেওঁ অসম এৰিব লাগিব। এইটো আমি মুছলমান বিৰোধী দল অসম গণ পৰিষদ দল। ক'ত কৈছিল কংগ্ৰেছ? আমিতো ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতা আছো দিল্লী আৰু দিছপুৰত। এই চৰকাৰ থকাৰ পাছত সুপ্ৰিম কোৰ্টত আমি শপতনামা দিলো। এইকাৰণে দিলো 51 পৰা 71লৈ চুক্তি অসম গণ পৰিষদ দলে কৰিছো। যাক এবাৰ সন্তান বুলি ভাবিছো, যাক এবাৰ ভাই বুলি ভাবিছো, পিতৃ বুলি ভাবিছো, জীৱনত যিমান ধুমুহা নাহিলেও অসম গণ পৰিষদ দলৰ প্ৰতি সেই ভাই, সেই পিতৃ, সেই পুত্ৰক অসম গণ পৰিষদ দলে কেতিয়াও পৰিত্যাগ নকৰো। আৰু সেইকাৰণে সুপ্ৰিম কোৰ্টে কি কৰিলে? এজন নহয়, দুজন নহয়, তিনিজন নহয়, চাৰিজন নহয়, 5জন বিচাৰপীঠে ৰায় দিলে যে 51 নহয়, অসমৰ নাগৰিকপঞ্জীৰ চন 71। এয়া মুছলমান বিৰোধী কাম। অসম গণ পৰিষদে মুছলমান বিৰোধী কাম কৰিলো। মই আমাৰ আমচুৰ ভাতৃসকলক কৈছো এই কথাবিলাক তেওঁলোকে অনুভৱ কৰাটো উচিত। হাদিছ পঢ়িছে আপোনালোকে? কি আছে হাদিছত? মই পঢ়িছো, মই হিন্দুৰ ল'ৰা, হাদিছ পঢ়িছো। হাদিছত কি কৈছে? তুমি যি দেশৰ বায়ু সেৱন কৰি উশাহ নিশালৈ জীৱন যাপন কৰিবা, যি দেশৰ শস্য ফল মূল খাই জীৱন ধাৰণ কৰিবা, সেই দেশক তুমি মাতৃভূমি জ্ঞান কৰিবা। গতিকে সেই অসমত আপোনালোক আছে, অসমৰ সন্তান অসমত জন্মিছে, আপোনালোক অসমীয়া, আপোনালোক ভাৰতীয়। গতিকে অসমীয়া হিচাপে দায়িত্ব পালন কৰক। কেতিয়াবা ইউৰিয়াত এনেকুৱা দলৰ পাৰত পৰি আপোনালোকে বেছি মিয়া হৈ গৈ অলপ আউল লগাই দিয়ে কথাবিলাক। এজন মুছলমান হৈ এজন ভাল অসমীয়া, এজন ভাল অসমীয়া হৈ এজন ভাল ভাৰতীয় আৰু এজন বিটিআৰৰ বাসিন্দা আপোনালোকে হওক। সেই সুবিধা আপোনালোকে গ্ৰহণ কৰক। আজি বিটিচিত কি হৈছে? বিটিআৰ হ'ল, বিটিচি হ'ল, হাগ্ৰামা মহিলাৰী 15 বছৰ বিটিচিৰ চিফ হ'ল। আপোনালোকৰ অৱস্থা কি হৈছে? আজি ইউপিপিএলে 5 বছৰ চলালে, আপোনালোকৰ অৱস্থা কি হৈছে? এতিয়া বিটিচিৰ সমস্যা কি হৈছে এই কথাটো ভালদৰে আপোনালোকে অনুভৱ কৰক। বিটিচিত বড়োসকল আগবাঢ়ি গ'ল। হাগ্ৰামা মহিলাৰ নেতৃত্বত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কোকৰাঝাৰ, মচলপুৰ, ওদালগুৰি বহুত আগবাঢ়ি গ'ল। কৈছেনে? আজি কোকৰাঝাৰৰ খেলে না
চেহেৰা সলনি হৈ গৈছে হৈছেনে কিন্তু আপোনালোকৰ অৱস্থা কি হৈছে গতিকে বিটিচিৰ এতিয়া কি হ'ল 20 বছৰ চৰকাৰ চলি আমাৰ অনুভৱ হ'ল যে দুটা ভাগ হ'ল বড়ো আৰু কি শব্দটো কি বড়ো আৰু অবড়ো মুছলমান নহয় অবড়ো অবড়ো কোনি কোনি আছে কৈ যাওক অসমীয়াসকল আছে মুছলমানসকল আছে বঙালীসকল আছে নেপালীসকল আছে ৰাজবংশীসকল আছে সকলোবিলাক আমি মিলি কি অবড়ো যদি বিউপিপিএলে আজি বড়ো জাতিৰ সমগ্ৰ উন্নয়নৰ কাৰণে বড়ো জাতিৰ আত্মমৰ্যাদা স্বাভিমান প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰি আছে এই বিটিআৰত বসবাস কৰি আমিও বড়োসকলৰ লগত সমানে হাত মিলাই হাতে হাত ধৰি আগবাঢ়ি যাব নালাগিব নে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিম মাটিৰ পাত্তাৰ পৰা বঞ্চিত হৈ থাকিম মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিম আমাৰ জন্মগ্ৰহণ কৰা সন্তানটোৱে এই বিটিচিত পৰাধীন হৈ জীয়াই থাকিব কেতিয়া নাথাকে আমিও বড়োসকলৰ দৰে সমানে মৰ্যাদা বিচাৰো নে নিবিচাৰো আমিও আজি আগ্ৰামা মহিলাৰী প্ৰমোদ বড়োৰ দৰে এই যিখিনি অবড়ো মানুহ আছো আজি অসমীয়াই হওক মুছলমানেই হওক বঙালী হওক অন্যান্য জাতি জনগোষ্ঠী হওক আমিও একেলগে আগবাঢ়ি যোৱাটো বিচাৰো এতিয়া বিজেপি সকলে আমাক প্ৰশ্ন কৰে আমাৰ বিজেপিৰ ভাইসকলে অগপই কিয় ইলেকশ্যন খেলিব লাগে যোৱাবাৰ বিজেপিৰ কেণ্ডিডেট দিলো গৌতম দাস আমি আশা কৰিছিলো কক্সবাজাৰৰ কেবিনেটত তেওঁ ইএম হৈ এই মথনগুৰি পৰিষদীয় সমষ্টিৰ যিখিনি অবড়ো মানুহ আছে তেওঁ মাত মাতিব এটা শব্দ 10 বছৰে ঘূৰাইকাৰে তেওঁ বিটিচিত নকৰে এই অঞ্চলৰ মানুহে মাটিৰ পাত্তা নাপালে বঙালীসকলে তেওঁ বঙালী সম্প্ৰদায়ৰ বঙালীসকলে মাটিৰ পাত্তা নাপালে তাতো তেওঁ মনে মনে থাকে আৰু কি কৰিলে টকাৰ পাহাৰ কেৱল টকা আৰু টকা মই এইকেইদিন মথনগুৰি সমষ্টিত ঘূৰি বাকি গম পাই আছো ইউপিপিএল বিজেপি মানে টকা ভুল কৈছো আৰু সেইকাৰণে ইয়াৰ ইএম হৈ আজি গৌতম দাসে আমাৰ বজালী অসম গণ পৰিষদৰ উপসভাপতি প্ৰাণজিৎ দাস ডাঙৰীয়াই মোক অলপ আগতে কেইটামান ঠাই দেখুৱাই আনিলে একেবাৰে হীৰাৰ টুকুৰা কিনি লৈছে কিমান কোটি টকাৰ মাটি কিনিছে দৈতাৰী দাস ডাক্তৰ আছিল তাৰ গোটেই সম্পত্তি কিনিছে কিবা এটা কাঠৰ মিলৰ লগত সম্পত্তি বহু কোটি টকাৰ প্ৰপাৰ্টি 100 কোটি টকাৰ প্ৰপাৰ্টি তেওঁ কিনি লৈছে কলিকতাত তেওঁৰ মানে সোণৰ দোকান ইমান সম্পত্তিৰ পাহাৰ কৰিলে এই বিটিচিৰ আপোনালোকৰ ইএম হৈ এয়া হৈছে বিটিআৰ এইবাৰৰ নিৰ্বাচন বিটিচিৰ পৰা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ উৎখাত কৰাৰ নিৰ্বাচন এইবাৰৰ নিৰ্বাচন এই বিটিচিত বড়োসকলৰ লগত অবড়োসকলৰ অধিকাৰ সমানে সাব্যস্ত কৰাৰ নিৰ্বাচন এইবাৰৰ নিৰ্বাচন বড়োসকলে যেনেকৈ মাটিৰ অধিকাৰ পাইছে ৰাজনৈতিক অধিকাৰ পাইছে অবড়োসকল মুছলমানসকল অসমীয়াসকল বঙালীসকলৰ সমানে অধিকাৰ সাব্যস্ত কৰাৰ নিৰ্বাচন এইবাৰৰ নিৰ্বাচন এলাবাজা নিৰ্বাচন নহয় আৰু সেইকাৰণে অসম গণ পৰিষদ দল আমি আপোনালোকৰ মাজত আহিছো অসম গণ পৰিষদ দল প্ৰকৃততে মুছলমানৰ বন্ধু মুছলমানৰ ত্ৰাণকৰ্তা আমাৰ এমপি গৰাকীও কৈ গ'ল মাত্ৰ বিশ্লেষণ কৰোঁতে অলপ ভুল হৈ আছে আমাৰ যিখিনি মাইনৰিটি সংগঠন আছে এওঁলোকৰ কিছু ভুল হৈ আছে আৰু তাৰ কাৰণে মাজত এই গণ্ডগোলটো লাগি আছে গতিকে অসম গণ পৰিষদ দলৰ এই কথাবিলাক আপোনালোকে বুজিছে আৰু এই বিটিচিত আপোনালোকক কথা দিলো আমাৰ লগত বিজেপি থাকিলেও আমি 71 চনৰ কাৰণে সুপ্ৰিম কোৰ্টত শপতনামা দিবলৈ আমি ভয় নকৰো